উশাহবোৰ এতিয়া আৰু আৱেগহীন হৈ থকা নাই। তেওঁৰ আৱেগৰ সৈতে একাত্ম হৈ মোৰ আৱেগে ভালপোৱাৰ সীমনাত তেওঁৰ যাযাবৰী জীৱনৰ সৈতে সংপৃক্ত হ'ব খুজিছে। এয়া আৰম্ভণিহে মাথোন। মোৰ তেওঁজন আকৌ তেওঁ হ'বলৈ ওলাইছে। দুপৰ নিশা তেওঁৰ আৱেগবোৰ এটা এটাকৈ সৰি মোৰ অনুভৱৰ মজিয়াখন জীপাল কৰিছে। তেওঁৰ বুকুৰ খৰালিত এতিয়া ৰিমঝিম মেঘ আৰু বৰ্ষাৰ দাবানল। তেওঁ যেনেকৈ মোৰ সাহস হয়, ময়ো তেওঁৰ প্ৰেৰণা হওঁ আৰু তেওঁ অলিখিত হৃদয়ৰ দস্তাবেজবোৰ প্ৰকাশ কৰি যায় মোৰ আগত। তেওঁ নথকা সময়খিনিতো মইতো তেওঁৰ সৈতেই কথা পাতোঁ। প্ৰকাশ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু এয়াইতো সত্য। থাকক, মোৰ তেওঁজন এনেকৈ তেওঁ হৈয়ে থাকক। হাতখনেৰে থুতৰিটোত ভেজা দি জোনাকৰ বুকুলৈ চাই তেওঁৰ কথা ভাবি ভাবি মিচিকিয়াই হহা অলস নিসংগ সময়বোৰ এনেকৈয়ে থাকক, সপোনৰ মাজতো মলি, বৰ সংগোপনে, বৰ অজানিতে।